Subscribe now and press the bell icon. Never miss an update. Hello বন্ধু বান্ধবী সকল, আজি আপোনালোকে আমাৰ এই ভিডিঅ'ৰ মাজেৰে জানিব পাৰিব অনলাইনৰ মাধ্যমে কেনেকৈ মোবাইল নাম্বাৰ আপডেট কৰিব লাগে। সেই বিষয়ে আজি আপোনালোকক আমি দেখুৱাম। আপোনালোকে আমাৰ এই ভিডিঅ'টো আৰম্ভৰ পৰা শেষলৈকে ভালদৰে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আমি আপোনালোকক এটা ৰিকুৱেষ্ট কৰিম, যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হৈ থাকে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা ন'টিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়া নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি যিকোনো এটা ব্ৰাউজাৰত যাব। ব্ৰাউজাৰত গৈ আপোনালোকে সাৰ্চ বাৰত লিখিব ippbonline.com লিখি আপোনালোকে সাৰ্চ কৰিব। সাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াত দেখা পাব তিনিটা দাঁড়ি আছে, ইয়াত আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকে তলত আহিব সাৰ্ভিস ৰিকুৱেষ্ট, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰিলে তলত আপোনালোকে দেখা পাব নন IPB কাষ্টমাৰ্ছ। ইয়াত আপোনালোকে আপোনাৰ আঙুলিটো অলপ হোল্ড কৰি ৰাখিব। তলত দেখা পাব আপোনালোকে ডু ষ্টেপ বেংকিং, ইয়াত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে তলত আহিব। ইয়াৰ পৰা আপোনালোকে আধাৰ মোবাইল আপডেট, যদি আপোনালোকে মোবাইল নাম্বাৰ আপডেট কৰে তেনেহ'লে আধাৰ মোবাইল আপডেট ইয়াত ক্লিক কৰিব। তাৰপিছত আপোনালোকে তলত দেখা পাইছে চুজ এন অপশ্যন, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াৰ পৰা আপোনালোকে মিষ্টাৰ MR SMS আপোনালোকে যি হয় আপোনালোকে ইয়াৰ পৰা দিব। ইয়াত আপোনালোকৰ ফাৰ্ষ্ট নামটো এণ্টাৰ কৰিব, তাৰপিছত লাষ্ট নাম এণ্টাৰ কৰিব। তাৰপিছত আপুনি এটা মোবাইল নাম্বাৰ দিব আপোনাক কণ্টেক্ট কৰাৰ কাৰণে। তাৰপিছত ইয়াত ইমেইল ID দিব। ইয়াতে তাৰপিছত আপোনালোকে আপোনাৰ এড্ৰেছটো দিব, ভিলেজ নামটো দিব। তাৰপিছত ইয়াত আপোনালোকে পোষ্ট অফিচটো দিব পাৰে। তাৰপিছত আপোনালোকে ইয়াত পিনক'ডটো দিব। পিনক'ডটো দিয়াৰ পিছত আপোনালোকে ইয়াৰ পৰা নিয়াৰেষ্ট পোষ্ট অফিচ চুজ এন অপশ্যন, ইয়াত আপোনালোকে ক্লিক কৰি আপোনাৰ পোষ্ট অফিচটো দিব পাৰিব। পোষ্ট অফিচটো দিয়াৰ পিছত তলৰ যিখিনি আছে অট'মেটিক ফিল আপ হৈ যাব। এই বক্সত আপোনাৰ কিবা আপুনি লিখিব পাৰে, এইটো অপশ্যনেল হয়, নালিখিলেও কোনো অসুবিধা নহয়। তাৰপিছত আপোনালোকে যিটো ইয়াত বক্স দেখা পাইছে ইয়াত ক্লিক কৰি আপোনালোকে টিক মাৰ্ক দি দিব। তাৰপিছত তলত যিটো কেপচা আছে এই কেপচাটো আপোনালোকে ইয়াত চেমকৈ এণ্টাৰ কৰিব। কেপচাটো এণ্টাৰ কৰাৰ পিছত আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে ছাবমিটত ক্লিক কৰিব ইয়াত আপোনালোকৰ দেখাব ইউৰ ছাবমিশ্যন হেজ বিন ছাকচেছফুল, আপোনাৰ এইটো ছাবমিট হৈ গৈছে। আপুনি যিটো আপোনাৰ নিয়াৰেষ্ট পোষ্ট অফিচটো ছিলেক্ট কৰিলে সেই পোষ্ট অফিচৰ পৰা এজন মানুহ আহিব আপোনাৰ ঘৰত। মানুহ আহি আপোনাৰ পৰা আপোনাৰ বায়োমেট্ৰিক লৈ আপোনাৰ মোবাইল নাম্বাৰখন আপডেট কৰি দিব। আজিৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'টো যদি ভাল লাগি থাকে তেনেহ'লে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। আৰু আমাৰ এই চেনেলটো নতুন হয়, আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাষত থকা ন'টিফিকেশ্যনৰ বেলটো অন কৰি দিব। আমি যেতিয়াই নতুন নতুন ভিডিঅ' আপলোড কৰিম আপোনালোকে অতি সোনকালে চাব পাৰিব।